আৰু ইয়াৰ লগতে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। এই দেশৰ এই প্ৰান্তত এই অঞ্চলৰ ৰাইজে যি এটা আশা আৰু আকাংক্ষা বহি ৰাখিছে, যি এটা সপোন তেখেতসকলে দেখিছে যে বিশ্বৰ অইন অঞ্চলবিলাকৰ নিচিনা, ভাৰতবৰ্ষৰ অইন অঞ্চলৰ নিচিনা আমাৰ অঞ্চলো আগুৱাই যাব লাগে। আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ ল'ৰা ছোৱালী ভাল শিক্ষা পাব লাগে। আমাৰ খেতিয়কসকল ভাল উৎপাদন কৰিবলৈ সুবিধা পাব লাগে। আমাৰ সকলো শ্ৰেণীৰ মানুহে নিজৰ নিজৰ প্ৰাপ্য অধিকাৰটো পাব লাগে আৰু এটা সুস্থ পৰিৱেশত আগবাঢ়ি যাব পাৰিব লাগে। গতিকে সেই কমিটমেণ্টটো আমি লৈ আহিছো আৰু এটা পৰিৱৰ্তনৰ চিন্তাৰে বিটিআৰত আমি চৰকাৰ গঠন কৰিছিলো। যোৱা 3টা বছৰত ভাৰত চৰকাৰে প্ৰত্যেকটো মুহূৰ্তত প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া আমাক সহায় কৰিছে। অসম চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কেবিনেটৰ মন্ত্ৰীসকল প্ৰথমবাৰ বহুত বছৰৰ পিছত, আগতে আমি দেখিছিলো যে বড়োলেণ্ড অঞ্চলত কোনো মন্ত্ৰী অহা নাছিলে, কোনো বিষয়া অহা নাছিলে, ইভেন জাৰ্নেলিষ্ট বিলাকো আহিবলৈ বিচৰা নাছিলে। এটা নেগলেক্টেড আৰু আইচলেটেড এৰিয়া হৈ আছিলে বহুত বছৰ। কিন্তু আমাৰ চৰকাৰ গঠন কৰাৰ পিছত অসমৰ কেবিনেটৰ প্ৰায় প্ৰত্যেকজন মন্ত্ৰীয়ে আমাৰ ছেক্ৰেটাৰিয়েটত আহি তেখেতসকলে আমাৰ উন্নয়নৰ কাম কাজবিলাক খবৰ লৈছে আৰু আমাক সহায় কৰিবলৈ তেখেতসকলে আগবাঢ়ি আহিছে। বহুতখিনি কেন্দ্ৰীয় মন্ত্ৰী আমাৰ অঞ্চলত আহি গ'ল। তেখেতসকলেও আমাক বিভিন্ন দিশেৰে সহায় কৰাৰ কাৰণে কথা দিছে। আমাৰ বিউৰোক্ৰেটৰ কথা ক'লে আজি অসমৰ বহুত ভাল ভাল অফিচাৰ বা অফিচাৰসকল আহি পেলাই নিজৰ নিজৰ ডিপাৰ্টমেণ্টৰ খবৰ লৈছে। আৰু এনেকুৱা সময়ত আজি কোকৰাঝাৰত কেবিনেট, ইয়াতে কেবিনেট হৈ গ'ল, অসমৰ কেবিনেট। আমি ইণ্টাৰনেশ্যনেল লেভেলৰ স্পৰ্টছ পাতিলো, লিড ফেষ্টিভেল আমি ইয়াতে আয়োজন কৰিছো। এই প্ৰত্যেকটো কামৰ এটা এটা মহৎ উদ্দেশ্য আছে। ইয়াত আমি ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেল পাতিলো। আমাক সুধিছে যে নলেজৰ এটা ফেষ্টিভেল হ'ব পাৰে নেকি? যি মানুহে যি ভাষাটো বুজি পায় সেই ভাষাৰে বুজাব লাগিব। ইমান বছৰে ইয়াত ফেষ্টিভেলে পাতি আছিলে, কিন্তু সেই ফেষ্টিভেল বিলাকত মদ ভাং বিভিন্ন কথা চলি আছিলে। যিহেতু ফেষ্টিভেলে ভাল পায়, আমিও ফেষ্টিভেল পাতি দিছো, কিন্তু আমাৰ ফেষ্টিভেলত মদ ভাঙৰ কথা পতা নাই। আমাৰ ফেষ্টিভেলত পাতিছে গ্লোবেল ৱাৰ্মিঙৰ কথা। আমাৰ ফেষ্টিভেলত পাতিছে টেকনলজিৰ কথা। আমাৰ ফেষ্টিভেলত পাতিছে পিচ বিল্ডিঙৰ কথা। আমাৰ ফেষ্টিভেলত পাতিছে হিলিঙৰ কথা। আমাৰ ফেষ্টিভেলত পাতিছে ইকনমিক ডেভেলপমেণ্টৰ কথা। আমাৰ ফেষ্টিভেলত পাতিছে গুড গভৰ্নেন্সৰ কথা। আমাৰ ফেষ্টিভেলত পাতিছে কেনেকৈ আমাৰ গ্ৰাম্য অঞ্চলটো পিছপৰা অঞ্চলবিলাক আগবাঢ়ি যাব পাৰে। সেই ফেষ্টিভেলত কোনোবা বলিউডৰ তাৰকা আহিছে, আমাৰ ফেষ্টিভেলত মহম্মদ ইউনিছ আহিছে, এজন নবেল লিউৰেট। আমাৰ ফেষ্টিভেলত ইণ্টাৰনেশ্যনেল স্কলাৰ বিলাক আহিছে। সেই ফেষ্টিভেলবিলাক কোনোবা ডান্সাৰ আহিছে, কিবা আহিছে। তো এইটোৱে ডিফাৰেঞ্চ। আৰু আজি মই আমাৰ 3 বছৰ কমপ্লিট হোৱাত প্ৰথমতে মই মোৰ সতীৰ্থ EM সকলক, MCLA সকলক মই ধন্যবাদ জনাইছো। যথেষ্ট ইয়ং ফৰ্চ এটা আমি পাবলৈ সক্ষম হৈছো আৰু চবে শিকিবলৈ চেষ্টা কৰিছে। আমি জানো যে 35 লাখ জনসাধাৰণৰ যি দায়িত্ব সেইটো আমাৰ ওপৰত আছে। আমাৰ অফিচাৰ সকলক মই ধন্যবাদ জনাইছো যে অফিচাৰৰ যিটো সময়সীমা সেইটো পাৰ কৰি অশেষ কষ্ট কৰি কাম কৰিছে আৰু সেইকাৰণে এটা ভিজিবল চেঞ্জ আমি আজি দেখিবলৈ পাইছো। আজি যদিও আমি অনুভৱ কৰিছো যে এই চেঞ্জটো সাস্টেইন হ'বনে নাই, এই চেঞ্জটো এটা ফিজিকেল এটা এপিয়াৰেন্স আহিবনে নাই, মই আপোনালোকৰ আগত ক'ব বিচাৰিছো। পৃথিৱীত যেতিয়া কোনোবা এটা চেঞ্জ আৰম্ভ হয় তেতিয়া মানুহৰ সকলোৰে ডাউট হয়, কিন্তু সেই চেঞ্জটো যেতিয়া সাস্টেইন হয় তেতিয়া মানুহবিলাকে ইনস্পিৰেশ্যন লয়। সেইকাৰণে বড়োলেণ্ড কেন বি এ ইনস্পিৰেশ্যন ফৰ দোজ পিপল হু আৰ ছাফাৰিং এ লট। আজি নৰ্থ ইষ্টত চাওক, এই বছৰে আমাৰ মণিপুৰত এটা সাংঘাতিক ঘটনা হৈ গ'ল।
এই ঘটনাৰ কাৰণে মণিপুৰখন কিমান পিছ পৰি গ'ল এইটো কোনোবা অনুভৱ কৰিব পৰা নাই কোনোবা অনুভৱ কৰিব পৰা নাই হ'ব পাৰে কিন্তু ৰিকনসিলিয়েশনৰ কাৰণে তেখেতসকলে ৰিবিল্ডিঙৰ কাৰণে ৰিঅৰ্গানাইজ কৰাৰ কাৰণে এইটো বহুত বছৰ লাগিব 2-3টা জেনাৰেশন লাগিব আমাৰো তেনেকুৱাই হৈ আছিল কিন্তু আজি আমি ধন্যবাদ দিব লাগিব বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী ধৰ্ম লোকক এটা ইতিবাচক মনোভাৱ লৈ সকলো আগবাঢ়ি আহিছে মই আপ্লুত হৈছো গাঁওবিলাকত গৈ বিভিন্ন অঞ্চলত গৈ ৰাইজক দেখা পাই ইমান পজিটিভ মাইন্ড সবে লৈ আগবাঢ়ি আহিছে আৰু এই পজিটিভিটিয়ে বিটিআৰ অঞ্চলক বিশ্ব জয় কৰিবলৈ এটা সাহস দিব এটা ৰাস্তা মুকলি কৰিব এইটো মই আশা কৰো তো এই কাৰণে আমাৰ কথা হৈ নাথাকি এইটো যাতে সবে কমিটমেন্টত লৈ যাব পাৰে ইয়াৰ কাৰণে আজি আমি এটা শান্তিৰ বাবে প্ৰতিজ্ঞা এটা লবলৈ ঠিক কৰা হৈছে এইটো মানে প্লেস এটা আমি ঠিক কৰিছো যাতে আজি আৰম্ভ কৰি 2023 চনৰ 15 ডিসেম্বৰত আৰম্ভ কৰি আমাৰ সৰ্বোচ্চ যেটো আমাৰ সেক্ৰেটাৰিয়েট ইয়াৰ পৰা আৰম্ভ কৰি আমাৰ স্কুল কলেজ ইউনিভাৰ্সিটি প্ৰত্যেকখন অফিচত অহা 5 দিনৰ ভিতৰত মই প্ৰিন্সিপাল সেক্ৰেটাৰি ডাঙৰীয়া কৈছো যে প্ৰত্যেকটো অফিচত এই প্লেসটো কৰিব লাগিব আৰু তেখেতসকলে ফটো আপলোড কৰিব লাগিব আপোনাৰ তাত আহি পাব লাগিব আৰু এই প্লেসটো দুটা ভাষাত বড়ো আৰু অসমীয়া যত লাগে ইংলিছত হিটো বনাই ফ্লাই ফ্লেক্স বনাই ফ্লাই হ্যাং কৰিব লাগিব যাতে সবক রিমাইন্ড কৰে যে মোৰ যে এটা দায়িত্ব আছে সেই দায়িত্বটো যাতে রিমাইন্ড কৰে মই বড়ো ভাষাত পঢ়িব বিচাৰিছো এই কাৰণে কথাখিনি অসমীয়াত কৈ লৈছো গজননি থাকাই সময়খিৰা হোৱা নাই এতিয়া কৈ যাব আং প্ৰমোদ বৰুৱা বডলেণ্ডनि सासे गोग्गाखांथाव थागिरि आरो आंहा नसुं आरो लोगोफोरजों सोमोन्दो थानाय मोनसे जारिमिन दं आं बे थावनिखौ आंनि आजौ आजैनिफ्राय उनमोनगिरि महरै मोनदों जाय बिथांमोनहा जोंनि सोरगिदिं बेसेन मोनदांथि हारिमु आरो हा दै बार बिफां लाइफां आरो जिब जुनारफोरखौ उनमोनगिरि महरै मोनहोनो थाखाय गोबांथार बावसोमनो गोनां जादोंमोन आं मोनदांनो हादों दि आं गावखौनो फैबाय थानाय इयुन जोलैनो गथायलांनो गोनां जिरिथाय आरो मिथिंगायारि धोनफोरखौ रैखागिरि हिसाबै बेंलांगोन बिनि थाखाय आं समायखिरा लायोदि आं आंनि सोरगिदिं थानाय गुबुन गुबुन सुबुंफोर आरो आंनि नखर गामि आरो ओनसोलनि सुबुंफोरखौ जोथोन लागोन आं समायखिरा लायोदि आं आंनि अनजाथाव सोदोब आरो राव बाहायनायनि गेजेरजों आंनि सोरगिदिं थानाय सुबुंफोरनि गोसोआव गोजोननाय लाबोगोन आं समायखिरा लायोदि आंनि सोरगिदिं थानाय जिब जुनार आरो बिफां लाइफांनि फारसे आंनि गोग्गो खामानि मावनायनि गेजेरजों जोंनि बुहुमखौ जोथोन लागोन आं समायखिरा लायोदि बार दै आरो मिथिंगाखौ आं संरैखा खालामगोन आं समायखिरा लायोदि गुबुनफोरनोबो
गावसोरनि दोरों आरो हारिमुखौ लानानै गोग्गाखांनो थाखाय गावखौ बायदिनो गनायथि होगोन। आं समायखिरा लायोदि सोलोंथाइ लानायजों लोगोसे आं सैथो, सादुथि आरो न्यायखौ हमथानानै लाखिनायनि गेदेरथार बिबानखौ मावफुंगोन। आं समायखिरा लायोदि मददनि गोनांथि जानाय बोराय बुरै, गथ' गथाय आरो बेंगुराफोरनो जायनो जेरैबायदि मदद नांगौ बिदि मदद होनो नाजागोन। आं समायखिरा लायोदि गोजोन सोरजिनो, निमाहा नागिरनो आरो गुबुननो निमाहा होगोन। आं समायखिरा लायोदि आंनि हादोरनि खौसेथि गासिबो समावनो हमथानानै लाखिनाय आरो सिबिनायनि गेजेरजों गोग्गाखांहोनो नाजागोन। आं समायखिरा लायोदि आंनि सोरगिदिं थानाय बयखौबो गोजोन सोरजिनाय आरो गोजोन थासारि लाखिनायखौ आंनि रादाय महरै दिनैनिफ्रायनो मावफुंगोन। गोजोन्थों। थेंक इउ। जोबोद जोबोद साबायखर थाबाय सारनिसिम लोगोसे बयनिबोसिम। दानिया सुंद' बिबुंथि होनो थाखाय बिटिसिएलनि मानगोनां बुंथिगिरि बिथां काथिराम बर' सारखौ नैबे स्पिकारसिम फैनो थाखाय खावलायनाय जाबाय। खुलुमखा फुंगाहाम সকললৈ নমস্কাৰ। সুপ্ৰভাত। আজি প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰৰ 3 বছৰ সম্পূৰ্ণ উপলক্ষে যি উদযাপন, এই উদযাপনৰ আজি পঞ্চম দিন। এই পঞ্চম দিনত যি কাৰ্যসূচী, এই কাৰ্যসূচীত ইয়াত অংশগ্ৰহণ কৰিছে আমাৰ বিটিআৰ প্ৰধান সন্মানীয় প্ৰমোদ বড়ো মহোদয়, ডেপুটি চিফ সন্মানীয় গোবিন্দ চন্দ্ৰ বসুমতাৰী মহোদয়, মোৰ কতীৰ্থ ডেপুটি স্পীকাৰ মহানায়ক ডাঙৰীয়া, বিটিআৰ চৰকাৰৰ কাৰ্যবাহী সদস্যসকল, বিটিআৰ চৰকাৰৰ MCLA সকল, আমাৰ